So আমি 133 ইয়ার্স খানা খাওয়া পারলো A day well begun is half done, which is like a good start for the day makes it a good day. But guess what a day not well begun is called? It is called our picnic day. Okay, before going into the video, let me give you a little context. Now, just look at these fellows 1, 2, 3, 4, 5, and 6. They have a WhatsApp group since 2020, and they have been going picnic together every year since 4 years. But there was a problem every year. Out of these 6, someone or the other would not show up, and one member always kept missing from every year's picnic. So it was always 5 out of 6 all these years. But this year, I mean in 2024, this year it was different. 6 out of 6. I mean all of them are together. And for this year's, we had planned everything. We will start at 8 in the morning, hit the road by 9 and reach the picnic spot before 10. Everything fine and sorted, right? Well, everything was fine until the final day. Everything was fine until the final day because we are fucking late. যাব না নেকি কালি এবে মই পৰীক্ষা এৰি দিছো আদতে এইবোৰ কৰি আছা কাল নাই দে পৰীক্ষা আবে কালি আছে কোন এটা কাম কৰ বাঙি তো তেজপাত চিঙিয়ান আৰু তোৰ তো খৰি লোড কৰ আমাৰ মেচ বক্সটো মনত থৈ দি এই শুন এই সব বস্তুবিলাক লৈছা না জিংকু লৈছা খৰিচি লৈছা আমান লৈছা তাৰপিছত এই তই চাহপাত লৈছা চাহ চেকাটো লৈছা অ'কে জিংকু তই চাকু লৈছা ৰাজনীটো ডাঙৰ যে মোৰটো দীঘলো আছে তোৰ কিমান 6.5 সিমান মানে হ'ব চাগে নেকি ৰাজনীৰ মোটা সমানে প্ৰায় নহয় ৰাজনীটো 6.7 মোৰটো অলপ মোটাটো কম মোৰ 6 ইয়াতো আৰু মোটা ধৰিছা তই মোটা ধৰিছা এইয়া চালাৰিছা কি বঢ়িয়া বে এই মাংনিটো মোটা আছে কিন্তু মোটা আছে এইটো মোটা আছে চন্দুৰ কাম নাই এইটো স্লিম সৰুই ভাল বে যিমান যি নহওক সৰুই ভাল। ইউজ কৰিব জানিব লাগে মেচটো দেখছ না তহঁতে কি মেচ মেচ বক্সটো আনা নাই কি কেলা কি মেচ বক্স আনা তহঁতে মনত চা না মনত থাকিব যা আবে মই চালো মেনত নাই তাত মনতেতো ভৰাইছিলো আমি ক'ত আছে চা বিচাৰ মনত নাথাকি আৰু ক'ত যাব কি নাই ভাল ক'ত গেল নহ'লে আবে ক'ত থাকো তই কৰ আছো মই সেইটো মেচটো ভৰাবা বা মই কেৰাহীত চাম খৰি চাম মই মেচ বক্স আবে তই মেনেজাৰ হয় তই চাব লাগিব না খানা বাচ্চা তই খানা পাতি মেচটো আনবা নোৱাৰা সামান্য মেচ বা বস্তুটো আনবা নোৱাৰা আবে ৰবে এই ভিডিঅ' নাছিল না আমাৰ কি ভাল ভিডিঅ' আছে আৰে ৰাতিপুৱা কৰা ভিডিঅ'টো নো আচ্ছা কি ৰাতিপুৱা কৰা ভিডিঅ' এই ভিডিঅ' কৰিছিল এই হেৰি কৰা দা চাব পাৰা ৰবে আগলে বতা ট্ৰিক দেখা চাও বতা ট্ৰিক দেখা কৰি এ ৰ না বা নহব তো দেখা চুৰা লাগে এই মোক দে আন মুখ ধুৱান দিয়ে ঐ কুবৰি স্যার
তই কি যাব খনে নিম কালি পৰীক্ষা আছে পৰীক্ষা দি পেলাই তই খানা খাবা আহিছো কালি নাই দে পৰীক্ষা আবে কালি আছে শুন এটা কাম কৰ মানি তই তেজপাত চিঙি আন আৰু তই খৰি লোড কৰ আমাৰ মেচ বক্সটো মনত থৈ দি बेटा जी अरे ओ बाबूजी किस्मत की हवा कभी नरम कभी गरम कभी नरम नरम कभी गरम गरम कभी नरम गरम नरम गरम ओ बेटा जी किस्मत की हवा कभी नरम कभी गरम कभी नरम नरम कभी गरम गरम कभी नरम गरम नरम गरम ओ बेटा जी बेटा जी जीने का मजा कभी नरम कभी गरम कभी नरम नरम कभी गरम गरम कभी नरम गरम गरम বেয়াৰ এৰি আহিলি এৰি আহিছা এনেকৈ খানা খাই না তহঁতৰ লগত মই সেই গুৱাহাটীৰ পৰা আহিলোঁ খানা খাবা তই সামান্য মেচ এটা বেছি নাপালি আমানকে থ'ব কৈছিলি তই মেটছটা আমান আমান ক'ত গ'ল পিছে আমান ক'ত গ'লে ক'ত আমান আমাৰ সেই কলপাত আনবা গৈছিল চোন ইফালে হা মাতচোন তাক মাতচোন ঐ ইমান লাহে লাহে আহিছে যে কি হ'ল মেচটা ক'ত কি নাই নেকি ইয়াতে ক'ত আছে ক'ত ভাল আছে গোটেই মোনা যেন পঢ়াইছিলো মনা মোনা কিনি চাবি আছোন তোকে চোন থবা দিছিলে এই তেলো নহ'লে হা চিনি পাইছেনে কোন আপুনি বছৰ আগতে আহিছিল দুই নহয় কিমান বছৰ আছিল 2020 Meet Rajneesh. He has a weird obsession. He is obsessed with family work. He works his ass off for the silliest things in the name of family, which no one assigns him, by the way, but he himself. Anyways, the last time we had picnic together was in 2020. 4 বছৰ হ'ল 4 বছৰ পাছত আছো গাইছ বাজিল কেইটা বৰ্তমান 230 ইমান দেৰি হ'ল যে এই বিল্লাটো কাৰণে কেমেৰাটো প্লিজ ফোকাস the camera Yes, that's the fellow. This is Tridimoy, aka Bangi. He is the reason today for being late. No. Do not get deceived by his innocent face. He is much more harami than you can think. Let me start. This morning, he wakes up late, really late. And that's not all. You won't believe what he did next. এই ইয়াৰ কাৰণে নহয় দে এইলা সব বেইমান নিয়তৰ কাৰণে বেদে আছে মই মিছা কৰি দে এটো বহুত দিগল এই জিংকো খুৰকছন আপুনি বাংনি কি কৰিছে আছে তাৰপিছত বাজাৰ কৰিব আহিছে একেলা সুধীৰ ভাইটো বাজাৰ কৰে বেলে সি আজি সহ্য হয় এই খ্ৰীষ্টমাছৰ দিনা আজি 25 ডিচেম্বৰ সহ্য হয় কওকচোন আজিতো বহুত বেয়া না বজাৰ যাবাই থাকব সহ্য হয় নেকি আজি আমাৰ এটা আহি পাব লাগিছিল আৰু কিমান মানত 9টা চাগে 9:30 কিনা আমি আহি পাইছো কেটাত 11টা 30 মানত আহি পাইছো আমি 11:30 এবাৰ প্ল্যান কি প্লেন এতিয়া হি আৰু ভাত চাত খাই যাওঁ পলাওঁ আৰু বাংনিৰ কি ডিফেন্স ইয়াৰ we are born late এই We are born 12 মাহ বছৰ চাই গৰম চাই থ্যাংক ইউ Okay. কেলা ৰুটটো ঠাণ্ডা লাগি গেল Tata is here. Cheers. এটা নহয় cheers. বসুন আমাৰ কথা আছে অলপমান চাহখিনি কেনে হৈছে মই বানাইছো না এটা মই কৈ ভাল নালাগে The tea tasted really good, honestly. Because, of course, he made it. He is Jinku. And he, in spite of having an exam the very next day, he came for the picnic today. And on top of that, he lied about it at home. Only he can tell was this all worth it or not. By the way, he is a very good cook. If he cooks anything, it will definitely taste good. এটা মই বানাইছো না এটা বেলেগে ক'ব লাগিব নহ'লে খাই বনালি বেয়া চোৱা না এই লাষ্ট টাইমত ভাল লাগছে লাষ্ট টাইমত দেখিছা না এইটো এই পানী তেল বনাইছিল জেকলিন যি পানী লাগছিল চাহ খাইছে না পানী খাইছে ধৰবা ৰে চাহ খাইছে না এতিয়া চাহটো যে হৈছে বহুত মিঠা হৈছে Oh, look who is complaining. This is Sanju. He made the tea last year and he totally fucked it. চানা পানী পানীত চাহ দিছে না চাহত পানী দিছে
Thankfully, he did not make it this year, but he didn't stop to fuck up things. And what did he say last year? He is a driver and what? Let me correct that. He is a failed manager because we already know what kind of management he did today, but failed driver because he gave us all a lifetime trauma with his driving. Please check the comment section to know what he actually did. And after all this, he's complaining about the tea. ডায়েবেটিছৰ The egg একবাৰ মিঠা খোৱা একো নহয় না ৰিভিউ নাহিলে ৰিভিউ দিলে অলপ ক্ৰিটিচিজম কৰিব লাগিলে আমাৰ কেনে বঢ়িয়া 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 এই যোৱাবাৰতকে আমুল কুল যোৱাবাৰতকে আমুল আপুনি গমে পাইছে কিমান চেনি হ'ব লাগিব আমুল খুল কেনে মিঠা হৈছে কি গাড়ী লৈছে আজি আজি কি জানিছো আজি বাংলাদেশ গাড়ী লৈছো নিয়মতে কি আনবা লাগছিল আমি নিয়মতে আজি আনবেলাস লাষ্ট টাইম কৈছিলো চাইকেলৰ পৰা স্কুটিৰ পৰা এইবাৰ বাইকৰ পৰা কাৰ এইবাৰ কাৰৰ পৰা তলত নাযাওঁ এবাৰ কেনেকে যাম ডাইৰেক্ট ফ্লাইটে দিবা এইবাৰ কাৰত আহি থাকিম জিংকু আমাৰ মেইন প্ৰব্লেমটা কি আজি পইচাৰ কথা পইচা খাই খাম বুলি ভাবছিলো লাষ্টত আহি বৰ্ডাৰ হেলিকপ্টাৰত আহিবলৈ আছে হেলিকপ্টাৰ আহিবলৈ কি হ'ল মেইন কথাটো কি জানা আমি 4 বছৰ হ'ল এই খানা খোৱা বইলাৰে খাই আছো 4 বছৰ ধৰি আৰু ভাব এই 4 বছৰ এটা বইলাৰে অকল নাপালৈ এই কিমান বেল্লা হ'লে গৈ এই বেল্লা কেইটাৰ লগত আছো বাংনিও তো বাংনি আমাক একবাৰ খানা স্পন্সৰ কৰিব পাৰিলে যিমান হাৰাইছে কিমান লাষ্ট ইয়াৰৰ ব্লগটো চাব এইটো কাৰণে লিংক আই বাটন কিন্তু এটা কথা হয় এই আমানে ষ্টক মাৰ্কেট না আমাৰ ট্ৰেডাৰ ভাই আমি লাষ্ট ইয়াৰ কিমান আছিল 2023 এই যে লাষ্ট ইয়াৰৰ পৰা আজিৰ লাগিন সি কিমান ইনকাম কৰিল বুলি ভাবা প্ৰফিট ক অকল 50k প্ৰফিট আৰু এনে কিমান ইনভেষ্ট কৰিছিলে নে আইডিয়া এটা 2 লাখ কিন্তু মই যদি কওঁ ই যিমান লছ কৰিছে আমি যদি ইনফ্লেশ্যন ৰেটটা নধৰোঁ বৰ্তমান এনেই যদি বাছ নাম্বাৰকেইটা ডিভাইড কৰি দিম 1500 আমাৰ বাজেট না তো আমি 133 ইয়াৰ্ছ খানা খাব পাৰিলোঁ হয় য়েছ ইনফ্লেশ্যন ৰেটটা নজৰাকৈ 133 years য়েছ আৰু যদি ইনফ্লেশ্যন ৰেটটা ধৰোঁ তেতিয়া 39 ইয়াৰ্ছ 39 years 133 years ভাল মোৰ চলিবলৈ খাব পাৰিব মোৰ চলিবলৈ খাব পাৰিব yes you heard it right কিমান ওলাইছে কাউণ্ট কৰ উইদাউট ইনফ্লেশ্যন এনে বাছ নাম কিমান ওলাইছা আমান কৈ দি কিমান কোৱা লাগিব মুখেদি কোৱা এইটো ক'ত and he is Aman. Now what do I say? I am nowhere near qualified to speak anything in this type of larger than life matters. All I can say is that he is a true stigma made. মই আজিলৈকে মই এই পইচা যে বেন যে কৰিল 1500 নোট মই 1000 নোটখনে দেখা পাইছোঁ আজিলৈকে মই 2000 খন দেখাই নাপালোঁ আমিতো কাংকালে কেনে লেভেলৰ মানুহৰ লগত বহি আছে তই ভাব না কেনে লেভেলৰ মানুহৰ লগত বহি আছে বেংক একাউণ্ট চা মোৰ ইতানে জিৰ' হৈ আছে এতিয়াতো বুজি পাইছোঁ তই ইমান যে লগাব পাৰিছা হয় না দম আছিল না এইটো আমাৰ হ'ল বিহাইণ্ড দ্য কেমেৰা yes this is me. He is actually a little depressed today. Please leave him alone, please. এতিয়া মোৰ কুৱেশ্যনটো হ'ল সবচে ইম্পৰ্টেণ্ট কুৱেশ্যন এটা কেনে নটি এই থোৱাটো মুখতে আহি থাকে চ' গাইছ এতিয়া আমি গাহৰি বনাবলৈ গৈ আছোঁ বৰত অমাবেদত বুলি কওঁ দি দে অমাবেদত গাহৰি বনোৱাৰ প্ৰচেছটো বহুত চিম্পল হয় আপোনাৰ নিজৰ ৰেচিপি নেকি নিজৰ ৰেচিপি মোৰ প্ৰথমতে পিঁয়াজ লওক পিঁয়াজ পূৰা একদম ভালকৈ কাটি ল'ব পিঁয়াজ কাটি লয় তাৰপিছত আপুনি আলু যদি আপুনি খায় যদি ডায়েবেটিছ আছে তো নহ'ব প্ৰথম আপুনি তেল ঢালিব বেছি নালাগে গাহৰি যিহেতু তেল অলপ বেছি সেইটো দি তাতে পিঁয়াজ দিলে আলু দিলে ধুনীয়াকৈ বস্তুটো ফ্ৰাই কৰিলে এণ্ড ইফ ইউ লাইক টমাটাৰ সেই গানটো কি আছিলে টমাটাৰ বাৰে মজেদাৰ সেইটো ঢালিব সেইটো ঢালি চাওক তাৰপাছত তাতে আমি বিলাহী ঢালি কি ক'ত আছিলোঁ মই বিলাহী ঢালি তাতে মছলা দিব সোৱাদ অনুসাৰ মছলা সোপা দি মছলা যিমান খায় আৰু মছলা হালধি
কৰিয়েণ্ডাৰ জিৰা এই গৰম মছলা কাশ্মীৰী লাল এইটো ডাইৰেক্ট কাশ্মীৰৰ পৰা আহিছে আমি ট্ৰাইবেল মানুহ বেছি মছলা নাখাওঁ আমি কম মছলা সোপা দি কিনি সেইকাৰণে তাৰপিছত মাংসটো দিম মাংসটো দি কিনি বঢ়িয়াকৈ একদম Okay. ৰাইডত লৈ যাম বনাই থাকক বঢ়িয়াকৈ আফটাৰ 1 hour হৈ যাব মানে But let's move on now to a ground report from the Kashmir Valley, where children have been leading bands of stone throwers now for days on end. My colleagues Shudhi Ranjan Sen and Sheikh Momin send us this first-hand account of what Kashmir's streets become when security forces withdraw. For over 2 months, these have been the scenes on the streets of Kashmir. Young children, even as young as 11 and 12, leading the stone throw. In the evening, as the security forces withdraw, these young boys take over the streets and highway. Traveling the roads and highways is fraught with danger. You never know when you become a target. আমাৰ কেমেৰামেন যোনে চিন্স 4 years আমাৰ যোনে মানে কেমেৰাটো মানে ন এজ এ ট্ৰাইপড হিচাপে ধৰি থাকে তো আজি আমাৰ কেমেৰামেন ডিপ্ৰেছ চলো গাইছ আমাৰ কেমেৰামেন সেইফালে গুচি গ'ল এতিয়া আমি সেকেন্ড ডিশ আমাৰ গাহৰিটো হ'ল দেট ইজ বেইলাৰ ইটছ বেইলাৰ এতিয়া বেইলাৰ বনাম ফাৰ্ষ্ট ইয়াৰ কাৰণে কি লাগে আমাৰ শুকান কেৰাহী ইটছ দ্য চেফ চ' গাহৰি চাই পাইছিলোঁ মই This is our pork specialist, Mr. Rajnish Hajwari. This is our boiler specialist. নট চিকেন ইটছ বইলাৰ Name is Mr. Jinku Mohanta. So, এতিয়া আমাৰ জিংকু মহন্তই ষ্টেপ বাই ষ্টেপ আমাক কৈ যাব কেনেকৈ ব্ৰইলাৰটো বনোৱা যায় অইল কিমান লাগে আপুনি যদি পৰিমাণটো কয় আমাৰ ইয়াত আছে মাংস 1 কিলো 700 গ্ৰাম তেনেহ'লে আই থিংক 50 ml আপুনি 50 ml বুলি কেনেকৈ গম পালে এটা অনুমান লৈছোঁ থাকব না এটা মানুহ এটা অনুমান এটা থাকে না হয় হয় দিয়ক এইটো গৰম হ'ব লাগিব এতিয়া আচ্ছা জুইটো দিয়ক আপুনি ফুকাই দিয়ক আপুনি ফুকাত এক্সপাৰ্ট বুলি শুনিছোঁ ব্ল' কৰিব পাৰোঁ হয় এইটো অকল ব্ল' কৰিব হয় হয় আমাৰ গৰম হোৱাৰ লগে লগে প্ৰথমতে দিব লাগিব আলু অ'কে এই মাত্ৰ এইখিনি বিলাহী এই 1.5 কেজি আমাৰ বিলাহীটো আমাৰ গাহৰিৰ পৰ্ক স্পেচিয়েলিষ্টে শেষ কৰি দিছে আমি তিনিটা বিলাহী বহুত কম হৈ আচলতে 3টা বিলাহী পইচা নাই ইমান ল' বাজেটৰ মানে কি কম আৰু আলুটো আমি ফ্ৰাই কৰিব লাগিব কিন্তু আলুটো আমাৰ কালাৰটো চেঞ্জ হ'ব লাগিব এই ৰিয়েল স্পেচিয়েলিষ্ট নাইস ও ওয়াও এইটো হ'ল আমাৰ হালধি আচ্ছা তাৰমানে আমি লৈছোঁ ইয়াতে কি হয় এইটো শালিমাৰ হালধি হয়তো স্পন্সৰ নহয় অ'কে মই মানে এইটো ভাল লাগে এইটো হালধি কিমান দিব প্ৰথমতে মাংসটো দি দিলোঁ খাব পাৰিব ইয়াতে কালাৰটো আহি গৈছে ইয়েছ তো মানে এইটো হৈ গৈছে হৈ গ'ল আলুৰ ষ্টেপ 1 হৈ গ'ল এইটো হ'ল আমাৰ পিঁয়াজখিনি এইখিনি পিঁয়াজ আমি গোটেইখিনি দিব লাগিব Okay. থৈ দিছোঁ ইয়াত এইটো হ'ল পিঁয়াজ একদম গোল্ডেন মানে তোমাৰ মানে কালাৰটো চেঞ্জ হোৱালৈকে অলপ ব্লেকিছ কালাৰটো অহালৈকে ষ্টেয়াৰ কৰি থাকিব লাগিব আমাৰ গাইজ বহুত টাইম বহুত কম হৈছে অলপ মানে জলদি কৰিব লাগিব কাৰণ এজ ইউ ন' আমাৰ সেই মহাশয়টো আজি আমাৰ গোটেই এল লগাই দিছে জিমটোৰ বহুত প্লেন আছিল কিবা কিবি গোটেইটো মানে বৰবাদ কৰি দিছে আজি কিবা কৈছিল কি কৈছে আপুনি তেখেতে কৈ আছে টুহাই বোলো দেৰি কৰিছা আৰু মোক ক'বা লাগছে মানে বেলেগক ব্লেম দি থাকে বেলেগক চিকেনটোত নিমখ অকণমান নিমখ কিমান দিলে আপুনি নিমখ স্বাদ অনুসাৰ মই এটা বুজি নাপাওঁ এনেকুৱা গোটেই কুকিং চেনেলবিলাকক নিমখটো আপোনালোকে কি বাল্কৰ পৰা স্বাদ অনুসাৰ দিয়ে আকাৰ অকাদ অনুসাৰ আৰু নমক স্বাদ অনুসাৰ এতিয়া আমি নাজানো আমাক কিমান নিমখ লাগে আপোনালোকে এটা এমাউণ্ট কৈ দিয়ক যোনটো নৰ্মেল মানুহে ভাল পায় এইটো মানে এনচাৰ নাই যিবোৰ নুব যিবোৰৰ কাৰণে এনচাৰ নাই এতিয়া আচ্ছা এইটো চেনেল নিবৰ কাৰণে নহয় নুবৰ কাৰণে নহয় এইটো অকল বিলাকৰ কাৰণে চেনেল অকল যোনবোৰ অলপ প্ৰ' লেভেলত মানে জানে ন নিজৰ সোৱাদ অনুসাৰটো জানে সোৱাদ অনুসাৰ জানে এতিয়া আমাৰ পিঁয়াজটো মানে হৈ গৈছে এতিয়া আমি পিঁয়াজটো হৈ গ'ল নেকি ৰ'ব পিঁয়াজটো হোৱা নাই মানে তেজপাতটো দিবৰ কাৰণে হৈ গৈছে আচ্ছা এনেকুৱা ষ্টেজ হ'লে আপোনালোকে তেজপাতটো দি দিব
এইটো টেষ্ট পাৰ্টটো দিয়ে ন এটা ভাল এটা ফ্ৰেগনেন্স আৰু এটা ফ্ৰেগনেন্সটো আনি দিয়ে আৰু ফ্ৰেগনেন্স গোন্ধ আচ্ছা গোন্ধ ফ্ৰেগ্ৰেন্স আছে আমাৰ চিলি চিলি জলকীয়া এক্সকিউজ মি ছাৰ আপুনি হ'ল পৰ্ক স্পেচিয়েলিষ্ট ঠিক আছে আপুনি ব্ৰইলাৰত একো নক'ব আমাৰ ব্ৰইলাৰ স্পেচিয়েলিষ্ট আছে এইটো কি দিলে আপুনি এতিয়া এইটো বিলাহীটো দিলোঁ এতিয়া আমাৰ নহৰু এটা পেষ্ট এটা আছে ন এইটো এই পেকেটটো ন হয় এই পেকেটটো গোটেইখিনি লাগিব 10 টকীয়া পেকেট এক পেকেট গোটেইখিনি লাগিব মাউণ্ট এভাৰেষ্টৰ হয় মাউণ্ট এভাৰেষ্টে কিনিব দেই গাইছ স্পন্সৰ কৰা নাই মই মাউণ্ট এভাৰেষ্টটো ভাল পাওঁ ভাল বস্তুটো ভাল আমি জেনুৱেলি আমি কাৰো পৰা পইচা নলওঁ কালৰ পৰা পইচা নলওঁ আমি যোনটো ভাল সেইটোৱে কওঁ কিন্তু মই যোনটো ৰিয়েল জিঞ্জাৰ গাৰ্লিক থাকে ন হয়। সেইটো ভাল হ'ব এই ইয়াত জিৰা পাউডাৰটো দি দিলোঁ এতিয়া? চেঞ্জ হৈ গ'ল চাব পাৰে আপুনি আপোনালোকৰ কালাৰটো এতিয়া এতিয়া মেইন বস্তু এই চিকেনটো অ'কে বঢ়িয়া 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 এতিয়া অলপ আকৌ মানে জিঞ্জাৰ গাৰ্লিক কাৰণ এমাউণ্টটো বাঢ়িছে অলপ বাঢ়া যেন লাগিছে আপোনালোকে এমাউণ্ট হিচাপে মছলা চছলা দিব দেই মাজত আকৌ চিকেনটো দেখাই দিয়ে কালাৰটো কেনেকুৱা কালাৰ হৈছে এইটো চাওক আপোনালোকৰ চিকেন ব্ৰইলাৰ আমি আন্ধাৰৰ আগতে ভাত খাই শেষ কৰিব লাগে এন্ধাৰ বুলি কয় এইটো এন্ধাৰ হোৱাৰ আগতে ভাত খাই কৰিব লাগিব আপাৰটো আমাৰ পাৰি ল'ব নেকি মানে কি বেমাৰ নেকি কিন্তু কি ভাল লাগে বচোন কওক আজি 6জন একেলগে আছো আমি গোটেইকেইজন আছোঁ মানে যে ৱেষ্টেড নেকি দিনটো মানিছোঁ কণ্টেণ্ট ইমান বনোৱা নাই ষ্টিল আমি আছোঁ একেলগে সেইটোৱে না। ভাইৰেল হ'ম নহয় আমি আছোঁ একেলগে সেইটোৱে না বেয়া লাগো দেই যি কেনে হৈছে গাহৰি ফাৰ্ষ্ট ক্লাছ নাম্বাৰ আউট অফ 10 9 বাপৰে এইবাৰ কণ্টেণ্ট ভাল নহ'ল কিন্তু এইবাৰ খানা ভাল হৈছে মোৰ ইম্পৰ্টেণ্ট অঁ একদম বৰ্তমানৰ কাৰণে এতিয়া ইম্পৰ্টেণ্ট আৰু লাইফ লঙৰ কাৰণে এতিয়া আছিল অলপ জিংকু মজা ন চিকেনটা 9.5 আৰু চিকেনটা চিকেনটো ইয়াৰ মই সিমান মানে খাছ পোৱা নাই আচ্ছা যদিও তুয়ে বনাইছা ঠিক আছে একদম ভেৰি অনেষ্ট নেকি এইবাৰ ভেৰি অনেষ্ট আলু খাওঁ নেকি ভিতৰত এটা নহয় এটা মই কাজ হৈ আছে তোমাৰ পৰীক্ষা আছে না কিবা এটাতো বেয়া লাগি কিবা এটা মানে লাগি আছে হয় এটা আছে। হয় এটা লাগি মাংসটো হৈ গৈছে আমি ইয়াত তাতে ওলাবি নেকি Mr. Downey. So chicken guys. এইটো ইণ্ডিয়ান ন We come to the end of Morning assembly. Now मैं कल फादर साजू. Okay guys, with this we come to the end of the day. অসমীয়া ক'বা এইটো লগত আমাৰ দিনটো শেষ হ'বলৈ হ'ল এই দিনটো সামৰিবলৈ মই ৰাজনীশক দুটিমান শব্দ ক'বলৈ অনুৰোধ मुंह में दे दूंगा चोको मुंह में दे दूंगा चोको ओके ओके गाइस सो আজি ভাল লাগিলে আমি ইমান বছৰ মূৰত মানে আজি ফাৰ্ষ্ট টাইম আমি গোটেইকেইজন আছোঁ মানে চিন্স 4 ইয়াৰ্ছ আমি 6জন মানুহে মানে খানা খাম বুলি প্লেনিং কৰোঁ বাট কোনোবা এজন মিচিং থাকেই প্ৰত্যেক বছৰে চ' দিছ ইজ দ্য ফাৰ্ষ্ট ইয়াৰ যে আমি একেলগে চবে আছোঁ চ' ইট ৱাজ এ গুড ডে Okay. বাস আমাৰ লাষ্টত এণ্ডিং কৰে আমাৰ বাংনিয়ে তো এটা মই নকৰোঁ বাংনি আজি মই কোৱাই বাংনি কৰে ওকে ওকে ইংলিশ a few words আমাৰ বাৰু মই ইমান বেছি বেয়া হ'ব বুলি ভাবা নাছিলোঁ কিন্তু ষ্টিল হৈছে অলপতো হৈছে কিন্তু ইটছ জাষ্ট গুড কি হওক দিনটো মানে যিহেতু এনেকুৱা গম পাইছে মানে ভিডিঅ'টো আগত চাইছে অলপ বহুত ফ্ৰাষ্ট্ৰেশ্যনত আছিলোঁ এনেকুৱা কিবা কিবি পৰীক্ষা চৰীক্ষা কিবা কিবি আছে কিন্তু যি হওক আমাৰ এণ্ডিংটো আমাৰ বহুত ভাল গৈছে তো
কালি মই পৰীক্ষা এৰি আহিছোঁ তহঁতৰ কাৰণে খানা খাবা আৰু তহঁতে এতিয়া পৰীক্ষা এৰি আহিছোঁ তহঁতৰ খানা খাবা আৰু তই এইবোৰ কৰি আছা এটা কাম কৰ এইটো আছেই চোন একশ্যন জিংকু back. ভাল হৈছিল জিংকুৰ ভাল হৈছিল জিংকু আছো না এই জ্বলোৱা নাই পাহৰি এটা নিচিনা আছে তোৰ এক্সট্ৰা বাদি নাখাওঁ খানা ভাল কৰিব আবে ৰ হোৱা নাই তই এইটো হোৱা নাই মই আহি পাবা দি আৰু জুম আবে ৰ বে ঐ ৰ বে ক'ত যোৱা ইফালে কাৰোবাক চাই কিনে এই নাই এতিয়াও নাই বুলি কওঁ বে এতিয়াও নাই বে এতিয়াও নাই ৰিটেক নাই ঠিকেই আছে বিচাৰ মই আছো ইয়াতে খিনিয়ে বাংনি ওলাই আহিব না তাৰপিছত নাখাওঁ বাৰু বল ভিডিঅ' আছে নহয় ইমান কিবা চলি আছা তহঁতে তই সিটো মেচ বক্সটো চাব তহঁতে বেয়া হ'ব দে কাঁচা খাব লাগিব যক বাদ দিয়ে কাৰো খানা খাবা আহে মই তই ঘৰত যাই খানা ঘৰত যাওঁ নাখাং ভাল খানা বল গাড়ী চলা বল চঞ্চু এই হাতখন মুঠতে মুভমেণ্ট এটা কৰ কিবা এটা চবেই কিবা নহয় কিবা এটা ষ্টিল নাথাকবি কিবা এটা মুভমেণ্ট কৰ আমান ক'ত গ'লি তই ছেকেণ্ড মোৰ আছিল নহয় শ্ল' নাই সি নৰ্মেলি আহি থাকো কিন্তু ইমান দূৰত হেৰি নকৰে চঞ্চু অলপ ইফালে আছোন আৰু বাছ মই এইফালে চাম নে এনেকুৱাকে চাম এইফালে ৰাইট চাইডে তোৰ ইচ্ছা আমি বিল্লা নেকি বিল্লা নেকি জহৰা ৰাতি টুকুৰি মাৰি দিব আমাক কাম কৰিব মানুহ লাগে কি কৰিছা ভাল গেলা বিয়া বুলি পালো মই স্মাইল নহয় আমাৰ স্মাইল নহয় তহঁত যা হ'ব এইকেইটা যা হ'ব যা জিংকু থাক ৰাজনীশ থাক জিংকু তই খঙত আমানক চা তাৰপিছত লাইট এটা কাঢ়ি ল অঁ মই ৰোল কৰিছোঁ গাড়ীত উঠ গাড়ীত বহে জিংকু আৰু হেৰি দেচোন এইখিনিতে বাছ চঞ্জু আৰু অলপ পিছুৱাই যা জিংকু ষ্ট্ৰেইটে হওক খালি মুখখন তলৰ ফালে আৰু কি বেলেগৰ কথা যেনিবা এই যে শুনিলি যে এনেকৈ শুনে মানুহে অলপমান অঁ এতিয়া কৈ থাকব ন পিছত 1 2 3 গো কি নাই ক'ত গ'ল মেচটো নহ'লে argument এতিয়াও নিদিয়া ইয়াত নহয় এটা কৈ নাথাকিবি নেকি তহঁতে কিবা আমি নকওঁ আৰু আমি বিচাৰি ভাগৰ লাগছে আজি মেচ বক্স নাই মই অহাকালি মই পৰীক্ষা বাদ দি পেলাই তহঁতৰ খানা খাব আহিছোঁ কালি নাই আউট অফ দ্য টপিক আহি গ'ল আউট অফ দ্য টপিক আহি গ'ল নাই চাম চিধা মই নাজানো আৰু মই ইম্প্ৰুভ